নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে আজি আমি আমাৰ স্বাস্থ্যমন্ত্ৰী তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ এই জটিল সন্ধিক্ষণত তেওঁ দিন ৰাত একাকাৰ কৰি অসমৰ জনসাধাৰণৰ হকে তেওঁ যি যুঁজ দিছে, অসমৰ জনসাধাৰণৰ হকে অচিন শত্ৰুৰ লগত যি যুঁজ দিছে তাৰ বাবে তেওঁক ধন্যবাদ আৰু ভগৱানে তেওঁৰ মংগল কৰক। আজি ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ দেহটোৰ কণ্ট্ৰোল আৰু কোঅৰ্ডিনেশ্যনৰ বিষয়ে, যিটো আমাৰ দেহটোৰ নিয়ন্ত্ৰণ আৰু সমন্বয় নামৰ যিটো চেপ্টাৰ আছে 10ম মানৰ, সেই চেপ্টাৰটোৰ বিষয়ে আৰম্ভ কৰিবলৈ ওলাইছোঁ। কণ্ট্ৰোল এণ্ড কোঅৰ্ডিনেশ্যন। এতিয়া কণ্ট্ৰোল, আমাৰ দেহটোৰ গোটেইটো কণ্ট্ৰোল আৰু কোঅৰ্ডিনেশ্যন মানে সমন্বয় বিভিন্ন অংগসমূহৰ, বিভিন্ন অংগ পতংগ আছে, সেই গোটেই অংগ পতংগ প্ৰত্যেকৰ লগত যিটো সমন্বয়, সেই সমন্বয় কিদৰে গঠন হয়, কিহৰ সহায়ত সমন্বয় হয়, কেনেকৈ বিভিন্ন ধৰণৰ খবৰবোৰ আজি মই পঢ়াই আছোঁ, কেনেকৈ তোমালোকে শুনি আছা, সেই শুনাখিনি কেনেকৈ গৈ ব্ৰেইনত পাইছেগৈ, এই গোটেই কথাখিনিৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম আজিৰ এই ভিডিঅ'ৰ জৰিয়তে। গতিকে এই গোটেই কণ্ট্ৰোল আৰু কোঅৰ্ডিনেশ্যন, যিটো সমন্বয়ৰ বিষয়ে, যিটো নিয়ন্ত্ৰণ আৰু সমন্বয়টো গোটেইখিনি নিৰ্ভৰ কৰে আমাৰ দেহত থকা এটা তন্ত্ৰ, যিটোক কোৱা হয় স্নায়ুতন্ত্ৰ। আমাৰ দেহৰ অতিকৈ যিমানখিনি তন্ত্ৰ আছে গোটেইখিনি আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। তাৰ ভিতৰতে স্নায়ুতন্ত্ৰটো গোটেই আমাৰ দেহৰ ইটো অংগৰ লগত সিটো অংগৰ যিটো সমিলমিল, সেই গোটেইখিনি কৰাৰ মূল তন্ত্ৰটোৱেই হৈছে স্নায়ুতন্ত্ৰ। এতিয়া স্নায়ুতন্ত্ৰটো কি হয়? আমাৰ পঞ্চ ইন্দ্ৰিয় আছে, ছাত্ৰ ছাত্ৰীসকলে জানে চাগে, চকু, কাণ, নাক, জিভা, ছাল, এনেকৈ ধৰণৰ আমাৰ কি কয় পঞ্চ ইন্দ্ৰিয় আছে। এই পঞ্চ ইন্দ্ৰিয়সমূহৰ পৰা কি হয়, আৰু আমাৰ দেহত যিটো স্নায়ুতন্ত্ৰ গঠিত হৈছে স্নায়ু কোষৰ দ্বাৰা, কিছুমান নাৰ্ভ চেলৰ দ্বাৰা গঠন হৈছে। আৰু এই স্নায়ুতন্ত্ৰবোৰত আৰু কি হয়, যিবোৰ চেঞ্চ অৰ্গেন হয়, চেঞ্চ অৰ্গেনত আমি কেতিয়াবা কি হয়, আমাৰ হাতটো যদি কেতিয়াবা গৰম কিহবা এটা লাগি যায়, কি হয়, লগত লৈ আহোঁ। আমি কিবা এটা কাৰোবাৰ মানুহ এজন দেখিছোঁ, দেখাৰ লগে লগে আমি কি কৰিছোঁ, ৰেচপণ্ড কৰিছোঁ, হয় আহিছে, বহিছে, বা মানুহজনৰ চিনি পাইছোঁ, বা মানুহজন আহিলে কি কৰিব লাগে, কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগে, এই গোটেইখিনি চলি থকা কাৰ্যটোৱে কিন্তু স্নায়ুতন্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে এতিয়া কি হয়, এটা বস্তু হাত লগাৰ লগে কি হয়, গৰম বস্তু এটাত হাত লগাৰ লগে লগে আমি বস্তুটো কি হয়, আমি বস্তুটোৰ পৰা হাতটো সোনকালে আঁতৰাই লৈ গুচি আহোঁ। কি হ'ব, এটা গৈ আছোঁ, ক'ৰবাত উজুতি খালোঁ, ভৰিটো সোনকালে দাঙি দিয়া হয়। এই গোটেইখিনি নিৰ্ভৰ কৰে স্নায়ুতন্ত্ৰৰ ওপৰত। এতিয়া প্ৰথমে আহি গ'ল নাৰ্ভ চেল বুলি কওঁতে মই আঁকি দেখুৱাব বিচাৰিছোঁ নাৰ্ভ চেলটো কেনেকুৱা হয় চাওক। ছাত্ৰ ছাত্ৰীসকলে ক্লাছ 9তো নাৰ্ভ চেলৰ বিষয়ে দেখিছে চাগে। নাৰ্ভ চেলত ইয়াত দুটা ভাগ থাকে, এটা হৈছে কোষদেহ। নাৰ্ভ চেলৰ দুটা ভাগ থাকে, এটা হৈছে কোষদেহ বুলি কোৱা হয়, এইখিনি অংশক কোষদেহ বুলি কোৱা হয়, আৰু স্নায়ু প্ৰবৰ্ধ বুলি থাকে। কোষদেহ, প্ৰথমেই নাৰ্ভ চেলৰ দুটা ভাগ থাকে, কোষদেহ আৰু স্নায়ু প্ৰবৰ্ধ। এতিয়া আমি স্নায়ু প্ৰবৰ্ধবোৰক আকৌ দুই ধৰণে ভাগ কৰিব পাৰোঁ। মনত ৰাখিব ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে আমি স্নায়ুকোষটোক দুটা ভাগত ভাগ কৰিছোঁ, কোষদেহ আৰু স্নায়ু প্ৰবৰ্ধ। এতিয়া স্নায়ু প্ৰবৰ্ধবোৰক দুই ধৰণে ভাগ কৰিব পাৰি। ছাত্ৰ ছাত্ৰীসকলে চাগে নিশ্চয় জানে, এক্সন আৰু ডেনড্ৰাইট। এতিয়া চাব ছাত্ৰ ছাত্ৰীসকলে চাবা যে এইটো যিখিনি হয় এইখিনিক কোৱা হয় কোষদেহ, এইখিনি কোষদেহ। আৰু ইয়াত যিখিনি ইয়াত দেখিছে, এইখিনি ইয়াত 1 2 3 4 5 6, ইয়াত 6টাই থাকিব লাগিব তেনেকুৱা বুলি কথা নাই, 5টাও থাকিব পাৰে, 4টাও থাকিব পাৰে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই যিটো ডায়েগ্ৰাম, এই ডায়েগ্ৰামটো আঁকিবলৈ আহে, ক্লাছ 10ত আহে, এইটো 2 নম্বৰ আহে। ইয়াত ডায়েগ্ৰাম আঁকি বিভিন্ন অংশসমূহ দেখুৱাবও আহে। গতিকে ছাত্ৰ ছাত্ৰীসকলে ডায়েগ্ৰামটো এবাৰ ভালকৈ চাই ল'লে ভাল হ'ব। তাৰপিছত ইয়াত কি হয়, প্ৰথম ক'লো দুটা ভাগ থাকে,
কোষদেহ আৰু স্নায়ু প্ৰবৰ্ধ আৰু স্নায়ু প্ৰবৰ্ধক দুটা ভাগত ভাগ কৰিলোঁ ডেনড্ৰাইট আৰু এক্সন ইয়াত ছাত্ৰ ছাত্ৰীসকলে চাব পাৰিব এইখিনিক কয় ডেনড্ৰাইট আৰু ইয়াৰ দীঘলকৈ পিছলৈ এইডাল যিডাল গৈছে এইডালক কোৱা হয় এই যিডাল মাজে মাজে গৈ আছে এইডাল ইয়াক কোৱা হয় এক্সন বুলি কোৱা হয় গতিকে আমি দুটা ভাগ পালোঁ স্নায়ু প্ৰবৰ্ধৰ এক্সন আৰু ডেনড্ৰাইট আৰু ইয়াত ভাগখিনি মই দেখাই গৈছোঁ এক্সন আৰু এইবোৰক পালোঁ ডেনড্ৰাইট এইখিনি কোষদেহ মাজত এইটো হ'ল কোষ কেন্দ্ৰ আৰু পালোঁ ইয়াত যিবোৰ ৰেড কালাৰৰ ওপৰত ইয়াত এক্সনৰ ওপৰত ভাগকৈ দিয়া আছে এইবোৰক কোৱা হয় মায়োলিন আৱৰণ এতিয়া মায়োলিন আৱৰণটো এক্সনৰ ওপৰত থকা যিটো আৱৰণ এক্সনডালৰ ওপৰত যিটো আৱৰণ থাকে যিটো আৱৰণ তাক কোৱা হয় মায়োলিন আৱৰণ এইটো কেতিয়াবা সোধে মায়োলিন চিট কি বুলি কয় তাৰপিছত এতিয়া কি হয় যেতিয়া আমি কিবা এটা বস্তুত হাত লাগিল বা আমাৰ ছালত কিবা এটা বস্তু লাগিল আমি গম পাই যাওঁ কিবা এটা বস্তু পেইন এটাই বা বেজী এটাই খুচি দিলে আমি গম পাই যাওঁ কেনেকৈ বেজী এটাই খুচি দিয়াৰ লগে লগে তাত কি হয় ইয়াত চাব বেজী এটাই যেতিয়া আমাৰ ছালত খুচিব তেতিয়া আমাৰ বৈদ্যুতিক প্ৰেৰণা তাৰ আগতে ৰাসায়নিক প্ৰেৰণা উৎপন্ন হয় আমাৰ যেতিয়া বেজী এটাই খুচি দিব কোষত তেতিয়া ৰাসায়নিক প্ৰেৰণা উৎপন্ন হয় আৰু সেই ৰাসায়নিক প্ৰেৰণাক কি কৰে নাৰ্ভ চেলে বৈদ্যুতিক প্ৰেৰণালৈ ইলেক্ট্ৰিক ইম্পালছলৈ পৰিৱৰ্তন কৰে কিহৰ কাৰণে কৰে এইটো এটা ইম্পৰ্টেণ্ট কথা প্ৰথমে বৈদ্যুতিক ৰাসায়নিক ইম্পালছক কি কৰে বৈদ্যুতিক প্ৰেৰণালৈ পৰিৱৰ্তন কৰে কাৰণ হ'ল বৈদ্যুতিক প্ৰেৰণাৰ যিটো স্পীডটো সেইটো বহুত গুণে বেছি হয় বহুত ফাষ্ট ই খবৰটো যাব পাৰে এতিয়া কি হয় যেতিয়া কি হয় আমি বস্তু এটা কিবা তাত আমাক খুচি দিলে গতিকে আমাৰ তাত নাৰ্ভ চেল থাকে নাৰ্ভ চেলে কি হয় নাৰ্ভ চেলে সেইটো সংগ্ৰহ কৰিলে যে মোৰ ছালত কিহবাই খুচিছে খুচাৰ লগে লগে সি ইয়াক কিহলৈ পৰিৱৰ্তন কৰিলে বৈদ্যুতিক প্ৰেৰণালৈ পৰিৱৰ্তন কৰিলে আৰু বৈদ্যুতিক প্ৰেৰণাৰ যোগেদি লৈ গ'ল এইফালেদি এই ডেনড্ৰাইটবোৰে সেইটো প্ৰথমে গ্ৰহণ কৰি ইয়াৰ মাজেদি এক্সনৰ মাজেদি সেই প্ৰেৰণাটো বৈদ্যুতিক প্ৰেৰণাটো লৈ যায় তোমাক যে খুচিলে সেই প্ৰেৰণাটো লৈ গুচি যায় ক'লে নিবগৈ এইটো খবৰটো ক'ত দিয়েগৈ এইটো আচলতে খবৰটো দিয়েগৈ ব্ৰেইনত খবৰ দিয়েগৈ গতিকে এই নাৰ্ভ চেলটোৱে কি কৰিব খবৰটো লৈ যাব এতিয়া নাৰ্ভ চেলটোৱে এটা নাৰ্ভ চেলেই যে ব্ৰেইনলৈ লৈ যাব তেনেকুৱা নহয় এই নাৰ্ভ চেলটোৱে তাৰপিছত আকৌ এটা ইয়াত নাৰ্ভ চেল থাকিব ইয়াত এটা এনেকৈ নাৰ্ভ চেল থাকিব ইয়াত এটা নাৰ্ভ চেল থাকিল এই নাৰ্ভ চেলটোৱে কি কৰিব এই নাৰ্ভ চেলটোৰ এক্সনে গৈ ইয়াৰ ডেনড্ৰাইটক দিব আৰু ডেনড্ৰাইটে আকৌ গ্ৰহণ কৰিব আৰু গ্ৰহণ কৰি আকৌ এইফালেদি লৈ যাব এক্সনৰ মাজেদি আকৌ সিটো নাৰ্ভ চেলক দিব এনেকৈ ইটোৰ পৰা সিটোলৈ লৈ গৈ থাকে আৰু ছাত্ৰ ছাত্ৰীসকলে এইখিনিত এটা বহুত ইম্পৰ্টেণ্ট কথা যেতিয়া এটা নাৰ্ভ চেল আৰু এটা পিছত থকা নাৰ্ভ চেল এই দুটা নাৰ্ভ চেলৰ মাজত এটা গেপ থাকে দুটা নাৰ্ভ চেলৰ মাজত যিটো নাৰ্ভ চেলৰ এক্সন আৰু ইটো নাৰ্ভৰ ডেনড্ৰাইটৰ মাজত এটা গেপ থাকে সেই গেপটোক কোৱা হয় চাইনাপছ এতিয়া কেতিয়াবা কুৱেশ্যন সুধিব পাৰে যে চাইনাপছ কি তেতিয়াহ'লে এইটো লিখিব লাগিব ছাত্ৰ ছাত্ৰীসকলে কিতাপ চালে ভালকৈ গম পাব যে এক্সন আৰু ইয়াৰ নিকটৱৰ্তী কোষৰ ডেনড্ৰাইটৰ মাজৰ যিটো সংযোগী পথ এক্সন আৰু ইয়াৰ নিকটৱৰ্তী মানে ইয়াৰ কাষৰ যিটো ডেনড্ৰাইট এক্সন আৰু ডেনড্ৰাইটৰ মাজৰ যিটো গেপ ইয়াত হ'ল এইটো এটা নাৰ্ভ চেল এইটো এটা নাৰ্ভ চেল ইয়াৰ মাজৰ যিটো গেপ হয় সেই গেপটোক কি বুলি কোৱা হয় চাইনেপছ বুলি কোৱা হয় গতিকে খবৰ কি হয় খবৰ এনেকৈ যায় ইয়াত ইলেক্ট্ৰিক ইম্পালছ হয় গৈ ইয়াত আকৌ কেমিকেল ইম্পালছ আকৌ ই গ্ৰহণ কৰে আকৌ ইলেক্ট্ৰিক ইম্পালছ এনেকৈ আকৌ ই ইটোৰ পৰা সিটোলৈ গৈ খবৰ আমাৰ ক'ত দিয়েগৈ ব্ৰেইনত দিয়েগৈ ব্ৰেইনো স্নায়ুতন্ত্ৰৰ এটা মেইন পাৰ্ট হয় গতিকে এতিয়া ব্ৰেইনত খবৰ দিয়েগৈ ব্ৰেইনে এনালাইচিছ কৰে যে কি হৈছে কি কথা আকৌ ব্ৰেইনে খবৰটো আকৌ সেই নাৰ্ভখিনিলৈ বা সেই বিভিন্ন ধৰণৰ পেশীসমূহলৈ পঠাই দিয়ে সংজ্ঞাবাহী আৰু আজ্ঞাবাহী বুলি কোৱা হয় নাৰ্ভ এখিনিয়ে লৈ যাব খবৰটো লৈ গৈ ক'ত দিবগৈ ব্ৰেইনত দিবগৈ আকৌ ব্ৰেইনে খবৰটো এনালাইচিছ কৰি পেলাই আকৌ আমাক দিবহি এতিয়া ধৰি ল'লো এজন ক্ৰিকেট প্লেয়াৰে এটা বল কেটচ কৰিব গতিকে তালৈ বলটো গৈছে বলটো যোৱাৰ লগে লগে সি কি কৰিব সি বলটো দেখিব প্ৰথম দেখাৰ লগে লগে সি
সেই চকুত থকা নাৰ্ভ চেলখিনিয়ে গৈ ক'ত খবৰ দিবগে ব্ৰেইনত খবৰ দিবগে যে মোলে বলটো আহিছে গতিকে মই কি কৰিব লাগিব লগত বলটো কিমান দূৰত পৰিব গোটেইখিনি ব্ৰেইনে জাজ কৰিব চকুৰ জৰিয়তে গৈ আৰু ব্ৰেইনে গোটেইখিনি কোষক নাৰ্ভক কৰি এলাৰ্ট কৰি দিব যে বলটো আহিছে ধৰিব লাগে তাৰ কাৰণে কোনকেইটা অংগ সঞ্চালন কৰিব লাগে সেইমতে তেওঁ ব্ৰেইনে কি কৰি দিব আজ্ঞা কৰি দিব যে এইকেইটা অংগ সঞ্চালন কৰি কেটছটো ধৰিবলৈ যাব লাগে আৰু সেইমতে এজন ফিল্ডাৰে গৈ পেলাই কেটছটো যিটো বলটো আহিব তেওঁলৈ সেই বলটো তেওঁ কেটছ কৰিব গতিকে যি বলটো তেওঁলৈ আহিব সেই বলটো তেওঁ কেটছ কৰিব এতিয়া কথাটো এনেকুৱা ধৰণৰ আমি ভাবিব পাৰোঁ যে ইমানখিনি কাম হয়নে সঁচাকৈ হয় ইমানখিনি কাম হ'বলৈ তেতিয়াহ'লে এই খবৰটো যে যায় তেতিয়া কিমান ফাষ্ট যাব লাগিব ছাত্ৰ ছাত্ৰীসকলে সেইটো ভাবি চাওক বহুতেই ফাষ্ট যায় যে খবৰটো এটাৰ পৰা নাৰ্ভ চেলৰ পৰা গৈ ব্ৰেইনে এনালাইচিছ কৰি আকৌ বিভিন্ন অংগ পতংগলৈ খবৰ দিব আৰু তাৰপিছত কামটো সমাধা হ'ব এতিয়া মই কৈ আছোঁ ছাত্ৰ ছাত্ৰীসকলে শুনি আছে মই কৈ থকা কথাবোৰ ছাত্ৰ ছাত্ৰীসকলৰ কাণৰ যোগেদি গৈ পেলাই ব্ৰেইনত সোমাইছে তাৰপিছত ব্ৰেইনে কৈছে যে এইটো কথা এনেকুৱা কথা ব্ৰেইন বুজি আছে এই গোটেই কামখিনি যে হৈ আছে এই গোটেইখিনি কাম আচলতে হৈ আছে আমাৰ স্নায়ু কোষৰ জৰিয়তে আৰু স্নায়ুতন্ত্ৰৰ মূল পাৰ্টটোৱে হৈছে ব্ৰেইন হৈছে মূল পাৰ্ট আমাৰ গোটেই হোল বডিৰ মূল পাৰ্টটোৱে হৈছে ব্ৰেইন গতিকে এই ব্ৰেইনৰ যোগেদি আমাৰ এই গোটেই কামখিনি সমাধা হয় গতিকে আমি আমাৰ ইয়াৰ নেক্সট ভিডিঅ'ৰ জৰিয়তে আমি এই চেপ্টাৰটোৰ বিষয়ে কণ্ট্ৰোল আৰু কোঅৰ্ডিনেশ্যন আৰু ব্ৰেইনৰ বিষয়ে আমি আৰু বিশদভাৱে পঢ়িবলৈ পাম গতিকে আজিলৈ ইমানেই ধন্যবাদ